হয় বন্ধুসকল, আমাৰ প্ৰিয় মৰমৰ ভূপেন হাজৰিকা, প্ৰণৱ মুখাৰ্জী আৰু নানাজী দেশমুখৰ কথা আমি ক'বলৈ গৈছোঁ। সকলোৱে জানে এই তিনিজন ব্যক্তিয়েই, যোনখন আপুনি মোৰ মোবাইল স্ক্ৰীনৰ পিকচাৰ কপিত দেখি আছে, এই তিনিজনে পাইছে আমাৰ এটা উচ্চ পৰ্যায়ৰ সন্মান, ভাৰত ৰত্ন এৱাৰ্ড। Former President Pranab Mukherjee was on Friday confirmed with the Bharat Ratna. মানে ফ্ৰাইডে শুকুৰবাৰে তেখেতে ভাৰত ৰত্ন এৱাৰ্ড পাইছিল প্ৰণৱ মুখাৰ্জীয়ে। 11 ডিচেম্বৰ 1935 মুখাৰ্জীৰ জন্ম হৈছিল। তাৰপিছত মুখাৰ্জীয়ে টুইটাৰতো কৈছিল যে ইট ইজ উইথ এ ডিপ চেন্স অফ হিউমিলিটি এণ্ড গ্ৰেটিটিউড টু দি পিপল অফ ইণ্ডিয়া ডেট আই একচেপ্ট দিছ গ্ৰেট অনাৰ, এনেকৈ টুইটাৰত দিয়া আছে। তাৰপিছত আমাৰ ভূপেন হাজৰিকাৰ ৱাজ এ ছিংগাৰ আছিল, তেখেতে ফিল্ম মেকাৰ আছিল আৰু এটা পয়েট। পিছত তেখেতে এই সন্মানটো পালে, ভাৰত ৰত্ন সন্মান। তেখেতক শুকুৰবাৰে দিয়া হৈছিল এই ভাৰত ৰত্ন এৱাৰ্ড মৌনত্বভাৱে আমাৰ প্ৰিয় ভূপেন দাক। তাৰপিছত দিয়া হৈছিল নানাজী দেশমুখক আৰু বহুতক দিয়া হৈছিল এনেধৰণৰ এৱাৰ্ড। কিন্তু আমাৰ যি ভূপেন দাক দিয়াৰ বাবে সকলো অসমবাসীয়ে সুখী, কাৰণ তেখেত আছিল আমাৰ অসমৰ এজন সুগায়িক, এখন বিখ্যাত ব্যক্তি। সেইবাবে সকলোৱে সুখী আমাৰ প্ৰিয় ভূপেন দাক। আশা কৰিছিলোঁ এই ভাৰত ৰত্ন এৱাৰ্ড যাতে পাওক, আৰু এই আশা পূৰ্ণ হ'ল। আমাৰ আশা পূৰ্ণ হ'ল। সকলো অসমবাসীৰ বাবে গৌৰৱৰ বিষয়, ভূপেন হাজৰিকাই পালে ভাৰত ৰত্ন এৱাৰ্ড। আজি আপোনালোকক শ্বেয়াৰ কৰিলোঁ ইউটিউবৰ জৰিয়তে মই ভূপেন হাজৰিকাৰ ভাৰত ৰত্ন এৱাৰ্ডৰ বিষয়ে, প্ৰণৱ মুখাৰ্জী আৰু নানাজী দেশমুখকো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।